তেনেকুৱা কোনো পৰিৱেশ দেখা নাই বিৰোধী দলৰ তেওঁলোকে আজিলৈকে কোনো সভা সমিতি কৰা নাই কাৰণ তেনেকুৱা সভা সমিতি কৰিবলৈ সভা সমিতিত আহিবলৈ হয়তো মানুহ আৰু নাই আমি জয়যুক্ত হ'ম সেইটো আমি আশা কৰিছোঁ ইতিমধ্যে আমি হিচাপ নিকাছো আমি আৰম্ভ কৰিছোঁ প্ৰায় ইয়াত ৮০,০০০তকৈ বেছি ভোটৰ ব্যৱধানত আমি জয়যুক্ত হ'ম আপুনিও হ'ব এইটো খুব জোৰদাৰ প্ৰচাৰ দেখিছোঁ আমি চাওক সঁচাকৈ খুব ভাল উপনিৰ্বাচনৰ যিটো পৰিৱেশ চিডলি সমষ্টিৰ কোকৰাঝাৰ জিলাত ৩৬,০০০ ভোট ইয়াত আছে গতিকে এই ৩৬,০০০ যিটো ভোট আমি কোকৰাঝাৰবাসী হিচাপে চিডলি সমষ্টিত জিকাবৰ কাৰণে আমি তিনিটা যি দল UPPL BJP AGP একলগত হৈ আমি কাম কৰি আছোঁ এইমাত্ৰ আমাৰ ইয়াত পুঠিয়া গাঁৱত আমাৰ কেণ্ডিডেট নিৰ্মল কুমাৰ ব্ৰহ্ম আহি গ'ল আৰু লগতে UG ব্ৰহ্ম মন্ত্ৰী ডাঙৰীয়াও আহিছিলে আৰু আমি একেলগে প্ৰচাৰ কৰি আছোঁ তিনিটা দল আমি ইয়াত তেনেকুৱা কোনো পৰিৱেশ দেখা নাই বিৰোধী দলৰ তেওঁলোকে আজিলৈকে কোনো সভা সমিতি কৰা নাই কাৰণ তেনেকুৱা সভা সমিতি কৰিবলৈ সভা সমিতিত আহিবলৈ হয়তো মানুহ আৰু নাই গতিকে বিৰোধী দলে কোনো এখন সভা সমিতিও কৰা নাই আমি বিপুল ভোটত ইয়াত আমি জয়যুক্ত হ'ম আগত বিধানসভাত যি নিৰ্বাচন হৈছিলে জয়ন্ত বসুমতাৰী ৩১,০০০ ভোটৰ ব্যৱধানত জয়যুক্ত হৈছিলে আৰু এইটোতো উপনিৰ্বাচন গতিকে আমি ইয়াত খুব সহজভাৱে আমি বিপুল ভোটত আমি জয়যুক্ত হ'ম সেইটো আমি আশা কৰিছোঁ ইতিমধ্যে আমি হিচাপ নিকাছো আমি আৰম্ভ কৰিছোঁ প্ৰায় ইয়াত ৮০,০০০তকৈ বেছি ভোটৰ ব্যৱধানত আমি জয়যুক্ত হ'ম এক্টৰ কোন দল হ'ব পাৰে ইয়াততো একো নাই তিনিটা দল হিচাপে ইয়াত নিৰ্বাচনত অৱতীৰ্ণ হৈছে মানে কংগ্ৰেছো আছে BPF আছে কিন্তু তেওঁলোকৰ যি মানে কাৰ্যকৰ্তা তেওঁলোকৰ পাৰ্টিৰ যিবিলাক কাৰ্যকৰ্তা আছে তেওঁলোকৰ ভোট তেওঁলোকে লাভ কৰিব কিন্তু সমূহীয়াভাৱে ৰাইজৰ যিটো ভোট তেওঁলোকে এই দুটা দলে লাভ নকৰিব কাৰণ ৰাইজ ৰুলিং পাৰ্টিৰ লগত আছে কাৰণ ৰুলিং পাৰ্টিৰ বিধায়ক হিচাপে যি ধৰণৰ কাম কৰিবৰ সুবিধা পাই আছে সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধীনত আজি অসম মালা চলি আছে RIDFৰ কাম চলি আছে মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনি চলি আছে মুখ্যমন্ত্ৰী পকীপথ মেৰামতিৰ আঁচনি চলি আছে বহলীকৰণৰ আঁচনি চলি আছে ইয়াত আমাৰ মডেল অংগনবাড়ী চেণ্টাৰ চলি আছে আজি আপোনালোকে দেখিছে অৰুণোদয় ৩ নম্বৰ অৰুণোদয় আৰু দিবলৈ সাজু হৈ আছে ইয়াত আপোনালোকে দেখিছে নিযুত মইনা আঁচনি চলি আছে বিভিন্ন আঁচনি আছে বিভিন্ন আঁচনি চলি আছে গতিকে এনেকুৱা সময়ত কোনে বিৰোধী দলৰ লগত থাকিব গতিকে আমাৰ চিডলিটো আপোনালোকে দেখিছে ইয়াত কোনো বিৰোধী দলৰ কোনো তেনেকুৱা স্থিতি আপোনালোকে দেখা নাই তেওঁলোকে চুপচাপ হৈ পেলাই তেওঁলোকে কাম কৰি আছে গতিকে আমি ইয়াত বিপুল ভোটত আমি জয়যুক্ত মুখ্যমন্ত্ৰীও প্ৰতিটো বিধানসভা সমষ্টিত এবাৰকৈ আহিব যিহেতু আমাৰ ইয়াত মাত্ৰ ৩৬,০০০ ভোট আছে বাকীটো চিৰাঙত গতিকে চিৰাঙৰ ফালে মুখ্যমন্ত্ৰী এবাৰ আহিব